গোলাঘাটৰ ছয়নিকাৰ বাসগৃহত উপস্থিত বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। যোৱা কিছুদিনৰ পৰা সংবাদ মাধ্যমত পাচলিৰ দোকান দি নিজৰ লগতে আন 10জন নিবনুৱা উঠি অহা যুৱক যুৱতীসকলক উৎসাহ তথা প্ৰেৰণা আৰু সমাজক কৰ্মৰ বাবে অনুপ্ৰাণিত কৰা গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ছয়নিকা সভাপণ্ডিতলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা 50,000 টকাৰ অৰ্থ সাহায্য আজি সোমবাৰে পুৱাই গোলাঘাটৰ বিধায়ক তথা বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে মেধাৱী ছাত্ৰীগৰাকীৰ বাসভৱনত উপস্থিত হৈ তেওঁ সমাজৰ তথা নৱপ্ৰজন্মৰ বাবে আগবঢ়োৱা এই পদক্ষেপক শলাগ লৈ নিজ হাতেৰে উক্ত পুঁজি ৰাখি তেওঁক আগবঢ়াই তেওঁৰ আগন্তুক জীৱনৰ উজ্জ্বল হোৱাৰ কামনা কৰে। উক্ত মুহূৰ্তত ছয়নিকাৰ আৱাসগৃহত উপস্থিত হোৱা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও কৰোনাৰ বিপদৰ সময়ত এইদৰে পাচলিৰ দোকানেৰে দেউতাকক সহায় কৰা উক্ত যুৱতীগৰাকীৰ অনাগত ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে তেখেতে কয় যে আজিকালিৰ নৱপ্ৰজন্মই সৰু বুলি বহু কাম কৰিবলৈ লাজ পায় তথা অৱহেলা কৰে, কিন্তু কৰ্ম কৰিবলৈ লাজ পাব বা অৱহেলা কৰিব নালাগে। গতিকে ছয়নিকাই উক্ত কাৰ্যৰ দ্বাৰা নৱপ্ৰজন্মৰ বাবে আদৰ্শ হওক বুলি মন্তব্য ৰাখে। আজি কৰ্মবিমুখ যিসকল যুৱক যুৱতীয়ে আজি তাৰিখত কাম কৰিবলৈ লাজ কৰে সকলোৰে কাৰণে ছয়নিকা আদৰ্শ হওক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছয়নিকা সম্পৰ্কত যেতিয়া জানিব পাৰিলে তেখেতে নিজাকৈ উদ্যোগ লৈ 50,000 টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ছয়নিকালৈ আগবঢ়াইছে আৰু এই বিষয়ে আজি বাইদেউ আহিছে, বাইদেৱে চেকখন হাতত লৈ আহিছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। ইয়াত যে কেৱল 50,000 টকা এনেকুৱা কথা নহয়, এইটো এটা মেছেজ গৈছে যে আমি কাম কৰিব লাগে, কামক আমি ভয় কৰিব নালাগে, কামক লাজ কৰিব নালাগে, যিকোনো ধৰণৰ কামৰ কাৰণে আমি সাজু হৈ থাকিব লাগে। মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে ছয়নিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ছয়নিকা প্ৰতিষ্ঠিত হওক, শিক্ষা শেষ কৰাৰ পাছত ছয়নিকা সকলোৰে আদৰ্শ হওক, তাকে মই আশা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, DAILY24 লাইভ।